নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ এটা খুব ধুনীয়া জায়গা যোগীঘোপা আৰু পুৰণি ইতিহাস। ইয়াতে এটা মই গানৰ শ্বুটিঙৰ কাৰণে আহিছোঁ। খুব ধুনীয়া গান বিপ্লৱ গগৈৰ কণ্ঠত গোৱালপৰীয়া গগৈ বুলি খুব ধুনীয়া গান আৰু তাৰে আপোনালোকক মই বিহাইণ্ড দ্য শ্বুটখিনি দেখাম। গতিকে আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। গানটো ডাইৰেকশ্যন কৰিছে পল, তাৰ লগত মই কেইবাটাও কাম কৰিছোঁ। খুবেই ধুনীয়া কাম কৰে আৰু আমি প্ৰথম দিনা শ্বুটিং কৰিলোঁ যোগীঘোপা আৰু ছেকেণ্ড ডে শ্বুট কৰিছোঁ আমি বঙাইগাঁৱৰ এটা জেগা। বহুত ধুনীয়া, মোৰ মনটো খুবেই ভাল লাগিছে ইয়াত আহি। মানুহখিনিও ভাল, গতিকে আপোনালোকে চাই থাককচোন। গানটো বহুতেই ধুনীয়া, কাৰণ গানটোত আমাৰ কোচ, আহোম, কছাৰী, বড়ো বিভিন্ন জনগোষ্ঠীৰ কথা, জাতি জনগোষ্ঠীৰ কথা কৈছে। গতিকে মোৰো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কোচ ৰাজবংশী কষ্টিউম। মই খুবেই ভাল পাইছোঁ কামটো কৰি। Five, six, seven, go! Nakalago now! নাচনী ভণ্টিকেইজনী বগৰী খোৱাত ব্যস্ত হৈ আছে। ময়ো খালোঁ বাৰু। ৱেডাৰটো খুবেই ধুনীয়া, ৰ'দ দি আছে, বতাহ দি আছে। বগৰী খাই ইমানেই ভাল লাগিছে। তো সকলোৱে খাই আছে, এনজয় কৰি আছে শ্বুটিঙৰ মাজতে।